গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰোঁ বুলি ভাবিলোঁ। বেটীৰ কিছু ফটো আৰু ভিডিঅ' অন্নপ্ৰসন্ন যিহেতু জানুৱাৰী মাহতে হৈ গৈছে, কিন্তু বিশেষ অসুবিধা হোৱাৰ বাবে ভিডিঅ' আৰু ফটোবিলাক আপলোড কৰিব পৰা নাছিলোঁ। আজি তাৰে কিছু ভিডিঅ' আৰু ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লগা অনুভৱ এটি নিজতেই থোৱা সাঁচি আজি যেন চকুৰ আগতে সজি। ভাল লগা অনুভৱ এটি নিজতেই থোৱা সাঁচি আজি যেন চকুৰ আগতে সজি। আকাশলৈ চোৱা না, তৰা ফুলক সোধা না, তুমি অহা বাটে সুবাসৰে ৰজনীগন্ধা পাহে পাহে। কিদৰে বুজাম নিজক, কিদৰে সজাম নিজক, কিদৰে বুজাম নিজক। উঠিছে সঘনে মৰমৰে উমান বিচাৰি ফুৰোতে, লাহে 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 ভাল পোৱা বাঢ়ে, ঘনে ঘনে সপোনৰ বিয়া আবেগক চকী জগাই হঠাতে দি থকৰ দোহাই। আবেগক চকী জগাই হঠাতে দি থকৰ দোহাই। তুমি অহা বাটে সুবাসৰে ৰজনীগন্ধা পাহে পাহে। কিদৰে বুজাম নিজক, কিদৰে সজাম নিজক, কিদৰে বুজাম নিজক। ভাল লগা অনুভৱ এটি নিজতেই থোৱা সাঁচি আজি যেন চকুৰ আগতে সজি। আকাশলৈ চোৱা না, তৰা ফুলক সোধা না, তুমি অহা বাটে সুবাসৰে ৰজনীগন্ধা পাহে পাহে। কিদৰে বুজাম নিজক, কিদৰে সজাম নিজক, কিদৰে